হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 100% উত্তীৰ্ণৰে জিলিকি উঠিল শংকৰদেৱ জাতীয় বিদ্যালয় বেছিমাৰী। বেছিমাৰী শংকৰদেৱ জাতীয় বিদ্যালয়ত উখল মাখল পৰিৱেশ। বিদ্যালয়খনৰ পৰা সৰ্বোচ্চ 93.5% নম্বৰ লৈ সুখ্যাতি অৰ্জন। দৰং জিলাৰ বেছিমাৰীৰ এখন পিছপৰা অঞ্চলৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে আনিছে আশাৰ সঞ্চাৰ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শংকৰদেৱ জাতীয় বিদ্যালয় বেছিমাৰীয়ে 100% উত্তীৰ্ণৰে জিলিকি উঠিল। বিদ্যালয়খনত সৰ্বোচ্চ 93.5% নম্বৰ লাভ কৰি সুখ্যাতি অৰ্জন অঞ্চলজুৰি। বিদ্যালয়খনত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ পিছতে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আনন্দৰ বন্যা। ছাত্ৰগৰাকীয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ পিছতে যথেষ্ট উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে সমগ্ৰ অঞ্চলবাসী। বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ মাজত আনন্দৰ লহৰ। সৰ্বোচ্চ 93.5% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ইব্ৰাহিম আলীয়ে। ছাত্ৰগৰাকীৰ এনে সাফল্য লাভ কৰাৰ পিছতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক লগত লৈ বৃহৎ ৰেলী উলিওৱা পৰিলক্ষিত হয়। জানিব পৰা মতে বিদ্যালয়খনৰ অধ্যক্ষ কবিৰ ইনামুল নাছিৰ আহমেদ আৰু সহকাৰী শিক্ষকসকলৰ আপ্ৰাণ চেষ্টাৰ ফলত এনে ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ছাত্ৰগৰাকীয়ে। অনাগত দিনত আৰু ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বুলি অধ্যক্ষগৰাকীয়ে মত পোষণ কৰে। ব্যুৰ ৰিপৰ্ট প্ৰাইম নিউজ। মোৰ নাম মহম্মদ ইব্ৰাহিম আলী। মই শংকৰদেৱ জাতীয় বিদ্যালয় বেছিমাৰীৰ পঢ়িছোঁ। আজি যি ৰিজাল্ট হৈছে এয়া মোৰ অসংখ্য কষ্ট আৰু মোৰ শিক্ষাগুৰুসকলৰ অসংখ্য কষ্টৰ ফলত আজি মোৰ এই ৰিজাল্ট হৈছে। মোৰ পাৰ্চেণ্ট 94। মই এনে বেছি সময় পৰা নাই, কিন্তু যিখিনি পঢ়িছোঁ ডেইলি ৰুটিন ফ'ল' কৰিছোঁ। ডেইলি মই 6 ঘণ্টা 7 ঘণ্টাকৈ পঢ়িছোঁ। শংকৰদেৱৰ ছাৰ বাইদেউসকলে মোক তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীৰ নিচিনা সহায় কৰিছে। এজন মা দেউতাকে যেনেকৈ নিজৰ ল'ৰা ছোৱালীক সহায় সহযোগিতাৰে তেনেকৈ মোক কৰিছে। আজি যিটো নেকি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিটো ৰিজাল্ট ঘোষণা হ'ল, তাতে আমাৰ 100% মানে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তাৰ কাৰণে ময়ো আজি মানে উৎফুল্লিত আনন্দিত। যিটো আশা আমি কৰিছিলোঁ সেইমতে আমি ৰিজাল্টটো পাইছোঁ। হয়তো আৰু অলপ আহিব লাগিছিলে। এই ইব্ৰাহিম নামৰ ল'ৰাজনে ইফালে এডভান্স মেথছত 100 আৰু ছ'চিয়েলতো 100 পাবলৈ সক্ষম হৈছে। দুটা বিহত মানে 100% লাভ কৰিছে। আৰু মই নিজেও মানে যিটো ফলাফল সকলো অৱদান আছে। আমাৰ যিখিনি শিক্ষক গোটেইখিনি কষ্ট কৰিছে, তাৰ মানে যিখিনি খবৰ ল'ব লাগে, কোনটো বিহত কিমানখিনি দুৰ্বলতা আছে গোটেইখিনি মানে চাই দিছে। ভাল ফলাফল হৈ আছে, হয়তো আমি ইমান পাব্লিছ নকৰোঁ, কিন্তু আশা কৰি আছোঁ মানে এইবছৰ যিটো ৰিজাল্ট হৈছে ইয়াতকৈ আৰু অলপ মানে হয়তো অহা বছৰ আৰু অলপ ভাল হ'ব বুলি মানে আশা এটা আমাৰ আছে। স্থান পোৱাৰ এটা আশা এটা আছে মানে ভাবি আছোঁ।